নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে মুনু ব্লগ, আৰু যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি আমাৰ ভিডিঅ'টো চাবলৈ বহুত ইণ্টাৰেষ্টিং হৈ গৈছে, চাই থাকিবচোন অলপো স্কিপ নকৰাকৈ। এয়া আটা সানি গোল গোল কৰি থৈ দিছোঁ, দেখিছে নহয়? যে ক'লোঁ আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বুলি, কিয় ক'লোঁ জানেনে? এয়া দেখিছে নহয়, আজি কণীটো অলপ বেলেগ ধৰণৰ বনাবলৈ চেষ্টা কৰিম। এয়া দেখিছে নহয়, আলু দুটা ৰুকি ল'লোঁ আৰু পিঁয়াজ 4টামান সৰু সৰু গুচাই থৈ ল'লোঁ, আৰু পিঁয়াজবোৰ সৰু সৰুকৈ কুটি ল'লোঁ তাতেই, আৰু হালধি অকণমান আৰু অকণমান নিমখ। এয়া দেখিছে নহয়, আৰু অকণমান জিৰা পাউডাৰ এনেকৈ দি ল'লোঁ, আৰু কণী দুটা তাতে ভাঙি ল'লোঁ। এয়া দেখিছে নহয়, আৰু এনেকৈ আটাইখিনি